কথাখিনি মানে ক'ৰ পৰা আৰম্ভ কৰিম, মানে কেনেকৈ আৰম্ভ কৰিম মই ভাবি পোৱা নাই, গম পাইছেনে? মোৰ মানে মনটো একদম কিবা মানে অশান্তি নিচিনা কিবা নিচিনা লাগি আছে। মানে মনটো কাক ক'লে ভাল পাম, কি হ'ব, কেনেকৈ হ'ব, মানে এনেকুৱা দুধুমুধু লাগি আছে। ৰাতিপুৱা মই ঘৰলৈ ফোন কৰিছিলোঁ, ৰেগুলাৰ ঘৰলৈ ফোন কৰোঁ যিহেতু মাহঁতৰ ঘৰলৈ। তাৰপিছত ৰাতিপুৱা ফোন কৰিছিলোঁ মই 9:30মান বজাত। তাৰপিছতে দেউতা যাব ওলাইছিলে আমানিলে, যিহেতু দেউতা আগতে হোমগাৰ্ড কৰিছিলে। তাৰপৰা আজি অলপ দিন হ'ল ঘৰত বহি যোৱা, কিন্তু মাজে মাজে যেতিয়া ইলেকশ্যনটো আহে, ইলেকশ্যন আহিলে মানে দেউতাই হোমগাৰ্ডৰ ডিউটি মাৰে, মানে ইলেকশ্যনৰ ডিউটিকেইটা দিব মানে পায়। তাৰপিছতে তাৰ কাৰণে কাগজ দিব লাগে। কাগজখিনি আগতীয়াকৈ দি থ'লে তেতিয়া আকৌ ধৰক ডিউটি সময়ত তেওঁ ক'ত পৰে তেনেকৈ চিলেকশ্যন হয় ন। সেইটো কাৰণে মানে দেউতাই কাগজ দিবলৈ যাব ওলালে। তাৰপিছত মই ফোন কৰোঁতে কৈছে মই আমানিলৈ যাওঁ, কাগজ দি থৈ আহোঁ। তাৰপিছত তেনেকৈ ক'লে, মই বোলো হ'ব বুলি কৈ যাওক বুলি ক'লোঁ। তাৰপিছত কৈছে দেউতাই মই আৰু পৰিলোঁ নহয় ৰাস্তাতে। মই বোলো কেনেকৈ? কৈছে আঁঠুটো চাল তাল ছিগি গ'ল। তাৰপিছতে মই বোলো কেনেকৈ হ'ল? তাৰপৰা কৈছে মানে চাইকেলখনৰ পৰা এনেকৈ কিবা খৰি কেইডালমান হেনো পেলাই কাৰোবাৰ পৰা খৰি কিনি পেলাই আনিছিলে, মানে খৰি বান্ধি এনেকৈ লৈ আহি থাকোঁতে ৰাস্তাত এনেকৈ চাইকেলৰ পৰা নামোতে নে উঠিব লওঁতে কি কৰোঁতে নাজানো চাইকেল লুটি খাই পৰিলে। তাৰপিছতে মানে ভৰিত অকণ আঁঠুত কষ্ট পালে বোলে। কষ্ট পালে মোৰ মানে তেতিয়াই মনটো কিবা এটা অকণমান চেবাইছিলে। তাৰপাছতে আকৌ যে পৰিছে, চাইকেলৰ পৰা পৰিছে, ইমান সেইটো মানে গভীৰকৈ লোৱা নাই। কিন্তু যেতিয়া মই ধৰক আমানিলৈ গ'ল দেউতা, তাৰপিছত ফোন কৰা, তাৰপিছতে মই মানে 2টামান বজাত ফোন মাৰিছোঁ। মই সময়ো পোৱা নাছিলোঁ আগবেলাটো ইটো কাম বন কৰি মেলি লৈ। তাৰপিছত 2টামান বজাত মোৰ মানে মনত পৰিল বোলো দেউতা আহি পালেহি নে নাইবা, কাৰণ দেউতা আহি পালে ফোন কৰে মোলৈ, কিন্তু আহি পোৱাহি নাই কাৰণে চাগে ফোন কৰা নাই, এনেকৈ বুলি ভাবি মই কওঁ ৰ বুলি পেলাই মই ফোনটো লগাইছোঁ। মই ঘৰৰ পৰা মানে ফোনটো লগাইছোঁ, ফোনটো চুইচ অফ, খালি চুইচ অফ। তাৰপৰা আকৌ অলপ পৰ থাকিলে বোলো কি যদি পৰি পেলাই চুইচ অফ হৈ গ'ল, নহ'লে চাৰ্জ নাই চাগে, চাৰ্জ দিছে কি যদি চুইচ অফ, মই সেইটো ধান্দা। তাৰপৰা মানুহজনৰ মানে আজি এবেলাহে কাম কৰিলে। তাৰপিছতে এবেলা কাম কৰিলে মানে পূৰা চৰ্দি কাহ হৈ আছিলে, সেইকাৰণে মানে এবেলা কাম কৰিলে, এবেলা কৰিব পৰা নাই। তাৰপৰা মানুহজন গুচি আহিলে এবেলা কাম কৰি। আহোঁতে মই বোলো মোৰ পাছবুকখনত, মই সেইদিনাখন কৈছিলোঁ পাত ঢুকালে মই পাত মানে বনাই পেলাই মানে পাছবুক সলাব দিয়া মোৰ আজি কেইবাজনী 4 মাহ মানেই হ'ল নেকি। মই গ'লে তাৰ লগত টাইম নিমিলে, সি যিটো ল'ৰাই মানে পাছবুকৰ কৰি দিয়ে CSPত। তাৰপিছতে সি পাছবুকৰ পাত সলাই কৰি নতুন পাছবুক বনাই থৈছিলে, আনিব মাতিলে। তাৰপৰা মই বোলো আজি আজৰি হৈ থাকোঁতে এইকণ পথ আনোগৈ ব'লক বুলি কৈ মানুহজনক লৈ গৈছোঁ। তাৰপিছত মই আকৌ মানে ফোনটো স্কুটিত গৈ আছোঁ যদি মানে আকৌ মই ফোনটো মাৰিছোঁ। ফোন মাৰোঁতে আকৌ চুইচ অফ নহয়, চুইচ অফ। মই ফোনটো মাৰি থাকোঁতে দেউতাই মানে ফোন মাৰিছে মাহীপা। তাৰপিছতে মাহীপা ফোন মাৰিছে যে মোৰ মোবাইলটো আৰু ক'ত পৰিলে মই গমেই নাপাওঁ, পৰিলেই নে কোনোবাই পকেটৰ পৰা উলিয়াই নিলে নে গম নাপাওঁ। তাৰপিছত মোৰ মানে কিবা হাতে মানে ভৰি একপিনে লাগিছে, মানে কিবা এটা লাগি গৈছে। তাৰপৰা মই বোলো কিয় গম নাপায়? তাৰপৰা কৈছে মই আৰু গমেই নাপাওঁ, নগাঁৱলৈকে আহি পোৱালৈকে মানে মোবাইলটো আছেই, কিন্তু নগাঁৱৰ পৰা আকৌ বেলেগ গাড়ী ল'ব লাগে আমাৰ কঠীয়াতলি যাবৰ কাৰণে। তাৰপৰা কঠীয়াতলিত মানে এনেকৈ গাড়ীত উঠি পেলাই দেউতা গৈ গাড়ীত নামি চাইকেল লৈ অকণমান আহিলোঁ। অহাৰ পিছত মানে মোলৈ ফোন মাৰে যে তেনেকৈ নাপালোহি বুলি। তাৰপৰা মোৰ ফোন মাৰিবলৈ লৈ পেলাই হেনো উলিয়াবলৈ মোবাইলটো চাইছে, মোবাইলটো নাই নহয়। লগালগ আকৌ ঘূৰি গৈ মানে যিখন গাড়ীত আহিছিলে সেইখন গাড়ী একে মেইন কঠীয়াতলি পালেগৈ। দেউতা চাইকেল লৈ আকৌ কঠীয়াতলি পালে, গাড়ীখন পালে কিন্তু মোবাইলটো নাপালে। তেতিয়া কৈছোঁ মনটো মানে ইমান বেছি বেয়া লাগিছে। চাওকচোন মানুহৰ দিন কেনেকুৱা আহে ন। দুখীয়া মানুহ আমি, যেনে তেনে খাই বৈ জীয়াই থকা মানুহ ন, আমিনো ক'ৰ পৰা আকৌ মানে 10-12 হাজাৰ দি পেলাই ক'ত মোবাইল এটা ল'বলৈ আমাৰ সামৰ্থ্য আছে। যেনে তেনে মোবাইলটো আজি অলপ দিনৰ আগতে দেউতা যেতিয়া ইয়াত আছিলে, আমাৰ ইয়াত ধান কটা ছিজনত, তেতিয়া ডিছপ্লে লগাই দিছিলোঁহে। মোবাইলটো পেলাই মানে অকণমান ডিছপ্লেখন বেয়া হ'ল, মই ডিছপ্লে লগাই দি পঠিয়াইছিলোঁহে জানেনে। ইমান বেয়া লাগি আছে। তাকে কৈছোঁ বোলো ৰাতিপুৱা যে পৰিলে চাইকেলৰ পৰা, এইটো কিবা আগজাননী নেকি, মানে তেনেকুৱা নিচিনা লাগিছে। মই দেউতাক তেতিয়া কৈছোঁ বোলো সেইটোৱে কিবা আছিলে নেকি, যাব নালাগিছিল নেকি, যোৱাৰ কাৰণে কি যদি তেনেকুৱা কিবা হ'ল। মানে ইমান মনটো বেয়া লাগিছে নহয়। এতিয়া আকৌ ক'ৰ পৰা মোবাইল এটা ল'ব, যিটো সৰু ল'ৰাটো তাত আছে ন, পৰীক্ষা আহি আছে, সি ৰাতি হ'লে অংকবিলাক চাই বা বিজ্ঞানৰ অংকবিলাক এনেকৈ মানে মোবাইলতে শিকি আছিলে। টিউশ্যন এৰিলে এইকেইদিন, মানে দিয়কচোন টিউশ্যন কৰি থাকিলেতো ফিজটো দিবই লাগিব। সেইকাৰণে মানে সি টিউশ্যন বোলে এইকেইদিন নকৰোঁ আৰু মই মোবাইলতে চাই শিকি থাকিম। কেনেকুৱা মানে চাওকচোন, এতিয়া কি কৰিম, ক'ৰ পৰা আকৌ মোবাইল এটা লৈ দিম, কি হ'ব, মোৰ মানে ভাবি মাথাটো বেয়া হৈ গৈছে। আচলতে দুখীয়ালেহে সঁচাই এনেকুৱা দুখবোৰ আহে ন। মানে কি ক'ম, মনটো মানে
উগুল থুগুল লাগি থকা দেখি মানে আপোনালোককে জনাইছোঁ আৰু কোনো আকৌ বেয়াকৈ নক'ব যে এইটো কথাও ক'ব লাগে নে বুলি। আচলতে সকলো কথা কওঁ ন আপোনালোকক, মানে মানুহ এনেকুৱা হ'ব নালাগে। আমি যে কাৰোবাৰ বেজী এটা পালেও, ক'ৰবাত পৰি থকা বেজী এটা পালেও কাৰ বেজী কি কথা সুধি পেলাই আমি দি দিওঁ ন। কোনোবাই যদি পাইছিলোঁ অন্তত দি দিব লাগে। যদি বোলে হয় নিজে পৰিছে তেতিয়াহ'লে দি দিব লাগে, নিজে পৰিছে যদি। আৰু যদিহে বোলে কোনোবাই নিছে গম নোপোৱাকৈ পকেটৰ পৰা উলিয়াই, সেইটোতো ক'ব নোৱাৰোঁ, কিন্তু কোনোবাই যদি পাইছে অন্তত দি দিব লাগে। মোৰ মগজে সেইটো কয় কিন্তু, কাৰণ আমি কাৰো এটা বেজি শুঙো আমি তেনেকৈ মানে কাৰো পৰা অন্যায় কৰি আনি পোৱা নাই। আৰু এনেকুৱা মানে আগত হোৱা নাই, কিন্তু এবাৰ প্ৰথম হৈছে। বেয়া লাগি আছে যে আকৌ দেউতাহঁতে ক'ৰ পৰা মোবাইল এটা ল'ব। এটাই মোবাইল ন ঘৰখনত। এতিয়া মই ঘৰলৈ মানে ফোন কৰিবলৈও, খা খবৰ এটা ল'বলৈও ফোন এটা নাই। মোৰ সেইকাৰণে বহুত বেছি বেয়া লাগি আছে জানেনে।